মাছৰ ৰেচিপিটো বনাবলৈ আপোনাৰ এইখিনি মাছখিনি লৈছোঁ আৰু আপোনাৰ এইখিনি লৈছোঁ আদা নহৰু জলকীয়া আপোনাৰ যিটো পেষ্ট হয় আৰু ইয়াতে লৈছোঁ 2টা আলু সৰু সৰু চাইজৰ কাটি লৈছোঁ পিঁয়াজ লৈছোঁ আপোনাৰ 3টা আৰু এইপিনে 2টা বিলাহী লৈছোঁ বিলাহী দুটাও ধুনীয়া জোখত কাটি লৈছোঁ তো কেৰাহী হৈ গৈছে তো আহক আৰু বাকীখিনি চাই লওঁ কেৰাহীটো ধুনীয়াকৈ বহাই দিছোঁ